সম্মানীয় গোবিন্দ গামোচা চেলেং ফুলৰ তৰা গ্ৰন্থৰ টপলা বঁটা আনন্দৰাম বৰা একাডেমী বঁটাৰ স্মাৰক লগত 1 লাখ টকাৰ লগতে গামোচা চাফি চেলেং বঁটা ফুলৰ তৰা গ্ৰন্থৰ টপলা লগতে তেখেতৰ এই বঁটাত থকা নগদ 1 লাখ টকাৰ প্ৰতিটি চেক প্ৰদান কৰিছে আমাৰ সন্মানীয় অধ্যক্ষ মহোদয় জুবিন গাৰ্গৰ। এই বঁটাত নগদ 1 লাখ টকাৰ লগতে গামোচা চাফি চেলেং বঁটা ফুলৰ তৰা গ্ৰন্থৰ টপলা আৰু আনন্দৰাম বৰা একাডেমীৰ স্মাৰক আছে। ধন্যবাদ। এতিয়া জুবিন গাৰ্গৰ সন্মানাৰ্থে প্ৰস্তুত কৰি লোৱা বিশেষ সম্বৰ্ধনাখন পত্ৰখন পাঠ কৰিবলৈ মই বিশিষ্ট কণ্ঠশিল্পী যুৱ প্ৰজন্মৰ স্বাৰ্থ জুবিন গাৰ্গৰ বাবে প্ৰস্তুত কৰি উলিওৱা আনন্দৰাম বৰুৱা একাডেমী বঁটা 2018 শুভেচ্ছা পত্ৰখন মই পাঠ কৰিবলৈ ওলাইছোঁ। কলা সংস্কৃতিৰ আজল মহাদক সমাজ সচেতক স্পষ্টবাদী সমন্বয়ৰ ধ্বজাবাহক চলচ্চিত্ৰ নিৰ্মাতা ক্ৰীড়াপ্ৰেমী তথা যুৱ প্ৰজন্মৰ স্বাৰ্থ জুবিন গাৰ্গৰ পৰগমলক্ষী হেচ শিল্পৰ পূজাৰী আমাৰ সশ্ৰদ্ধ সম্ভাষণ গ্ৰহণ কৰিব। আজিৰ এই শুভ দিনত আনন্দৰাম বৰুৱা একাডেমীৰ পৰা আপোনাক জনাইছোঁ হৃদয় ভৰা শুভকামনা। 1992 চনত অনামিকা শিল্প কেছেটৰ জৰিয়তে সংগীত জগতত ভুমুকি মাৰি অসমীয়াৰ উপৰিও হিন্দী বঙালী বড়ো কাৰ্বি নেপালী মণিপুৰী তামিল তেলেগু আদি বিভিন্ন ভাষাত কেইবা সংস্কৰণৰ বায়ক তুমি বৰ মাথমৰ বলিছবিৰে এগৰাকী অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰি আপুনি দীনবন্ধু মন যায় হ্ৰদৰ চিঠি গানে জ্ঞানে মিছন চাইনা প্ৰিয়াৰ প্ৰিয় দ্য আণ্ডাৰৱৰ্ল্ড আদি ছবিত অভিনয় কৰি নিজকে এগৰাকী দক্ষ অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে কেইবাখনো ছবি পৰিচালনাৰে এগৰাকী সফল পৰিচালক তথা প্ৰযোজক হিচাপে পৰিচয় দিছিল। দেশ আৰু জাতিৰ দুৰ্যোগৰ সময়ত আৰ্তজনৰ বাবে সহায়ৰ হাত আগবঢ়াই আপুনি নিজকে এজন মহান মানৱতাবাদী অসমীয়া হিচাপে চিনাকি দি মানুহৰ হিয়াৰ আমোদ হৈ পৰিছে। অসমৰ কলা সংস্কৃতি ক্ৰীড়া শিল্প তথা জাতীয় জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আপোনাক 2018 বৰ্ষৰ আনন্দৰাম বৰুৱা একাডেমী বঁটা প্ৰদান কৰা হ'ল। আপোনাৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন আমাৰ চিৰকাম্য। আনন্দৰাম বৰুৱা একাডেমী পৰিয়ালৰ হকে ডক্টৰ ৰঞ্জিত ডেকা অধ্যক্ষ আনন্দৰাম বৰুৱা একাডেমী পাঠশালা দিনাংক 5 ছেপ্টেম্বৰ 2018 খ্ৰীষ্টাব্দ। কাঞ্চনজঙ্ঘা কবিতা পঢ়িছা নাই? জ্যোতিপ্ৰসাদ আগৰৱালা কাঞ্চনজঙ্ঘা সেই কবিতাটোৰ ওপৰত এখন চিনেমা কৰিছোঁ আৰু বেলেগ ধৰণৰ চিনেমা। তেওঁলোকে একেবাৰে যিবিলাক সৰু ল'ৰা ছোৱালী তেওঁলোকে ইমান বুজি নাপাব চিনেমাখন, কিন্তু যিবিলাক অলপ ডাঙৰ আছে তেওঁলোকে ভালকৈ বুজি পাব। সেইটোৱে বেলেগ ধৰণৰ এখন চিনেমা কৰি আছোঁ আৰু অহা 15 তাৰিখৰ ভিতৰত চিনেমা শ্বুটিং শেষ হ'ব। মই তেজপুৰত কাম কৰি আছোঁ, ইয়াতো কাম কৰি আছোঁ গুৱাহাটীত। গান গাব দিছে দাদা যিহেতু আছে, দাদা মই একেলগে গাওঁ মা গীতটো, আৰু মা গীতটো দাদা মই একেলগে গালে ভাল লাগিব। তাৰপিছত দাদাই মা এলবামৰ বেলেগ এটা গীত গাব। দাদা মা গানটো
ভুল হেরালে ফিরিবা বিসারি আনি দিয়া মই ঘুয়া পড়ায় বুকুখন বিষাইছে মা ও গানে পিন্ধুৱা ও মা ও হাতখন দিয়া ও মা মেৰাবি 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 তোমালোকৰ একাডেমীখনৰ কথা মই বহুত দিনৰ শুনি আছিলোঁ। আজি আহিলোঁ, সকলোকে লগ পালোঁ। এটা সুন্দৰ পৰিৱেশ, খুব ভাল লাগিল। একাডেমীৰ সকলো কৰ্মকৰ্তাক নামটো ধন্যবাদ জনাইছোঁ, মই বৰ শুভকামনা জনাইছোঁ। আকৌ কেতিয়াবা আহিম কিবা অনুষ্ঠানত কিবা দৰকাৰ হ'লে। আৰু সকলোৰে ভাল হওক, খুব ভালকৈ পঢ়া, আগবাঢ়ি যোৱা। এণ্ড জাষ্ট দ্য স্কাই। থেংক ইউ। জনাইছোঁ যাতে অতিথিসকল আমাৰ পৰা ভালদৰে ব্যৱস্থা কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ আমি আটাইকৈ জনাইছোঁ।